মাই কি কৰি আছ তই? হা, তই কিবা চিন্তা কৰিছনে নাই? এবাৰ যে মই বিয়াখন পাতিম বুলি ভাবিছোঁ। বেলেগত ডাঙৰ দাদা চাদা হাক ৰখি থাকিলে কি হ'ব? বুজি পাইছনে নাই? সি কাম বন নকৰে। মোৰ তাক ৰখাতে বয়স পাৰ হৈ গুচি গ'ল। গম পাইছনে নাই? কিবা কৰ এবাৰ। মই বিয়াখন পাতিম বুলি ভাবিছোঁ। ফাদাৰৰ লগত কথা চথা পাতিবি। হা, তই কি বিয়া পতা কথা কৈছা? তোৰ ওপৰত দায়িত্বৰে আছে, তাতে আৰু তোৰ এটা বইনেৰো আছে। বইনেৰে তোক বিয়া নাথাকা তই বিয়া পাকলা হোৱাৰ ইচ্ছা কিয়া? তোৰ ল'ৰা ছোৱালী পঢ়ি আছে, তই পঢ়া হ'ল কামতে বাদ দিলি বুলি তই কি বিয়া পাতিব পৰা হ'লি নেকি? দায়িত্বৰে কথা ভাববি, বইনেৰে কথা ভাববি। যদি তই এতিয়া বিয়া কৰা, বইনেৰে তোক যদি তোৰ ঘৈণীয়েৰে শাস্তি দেই কেনে হ'ব দেখোন। গতিকে হেলা জামেলাত নপৰা কৰি তই হলকান্তে বইনেৰেক বিয়াতে মাথা মাৰ। বুজি পাইছনে নাই? বদ্দাকাই যি কৰি কৰিব যা। মই থকা কেইদিন পেঞ্চনৰ পইচা দি খাই থাকিব। বুজি পাইছা? হ'ব যা, তাইক গেলি এটা দৰা আন, তাৰপিছত তোক বিয়া পাতি দিম যা। এই বাহগতে বিয়া পাতি দিম। হাল্লা কৰি মৰিব নাংগে। তোৰ ল'ৰা ছোৱালী পঢ়ি আছে কলেজত, সি বিয়া পাতে। মাই তই কি বুজবি মোৰ দুখৰ কথা? মই যি সেই ৰমণী জীয়েকটোক ভাল পাই আছিলোঁ, তাইৰো বোলে দৰা আহিছে। কিবা গম পাইছেনে নাই? তাই মোক কৈছে হলকান্তে যে তই নেনাজি মোক কিন্তু গুৱাহাটীত চলি আহিছে, দৰা কোনে চাব আহিছে। গতিকে মই তাৰ লগতে যাম, তই কিবা ব্যৱস্থা কৰ। মই তেতিয়া ভাবি মাথা নষ্ট হৈছে। মই বোলো কি কৰোঁ, একবাৰ মাইকে কওঁ কথাটো, মায়ে বুজি আহিব। দেউতাক ক'লেতো কথাটো বেয়াই হ'ব, মদ খাই ৰগৰা মাৰিব মোক। গতিকে তয়ে কিবা এটা চিন্তা কৰি দি মোক ভাল বুদ্ধি এটা দি, নহ'লে মই আৰু তাইক নাপলে কিন্তু পাগলা হৈ যাম। গম পাইছানে নাই? বদ্দাক মই ৰক্ষা নৰোঁ। বুজি পাইছা? তাইক আনিয়ে মই কিবা কাম চাম মাথা মাৰিম। বুজি পাইছানে নাই? নহ'লে মোৰ আকৌ কাম চাম মাথা মাৰিব নৰোঁ। সেইকাৰণে মোক বিয়াখনৰ কিবা ব্যৱস্থা কৰি দি। তই এতিয়া যাচোন, যা বছা যা। দেউতাৰে আহিলে ৰাতি ভাত খাই থাকাতে আমি আলোচনা কৰিম যা একবাৰ। কি কৈ চাওঁ। আপিটো এবাৰ বিয়া কমপ্লিট হৈ পঢ়ি আছে ঘৰতে, তাইক বিয়াতে মাথা মাৰিব লাগে। যাচোন যা, পিছত হ'ব যা। দেউতাৰে আহক ঘৰত ৰাতি, কিবা আলোচনা কৰি কিবা ডিচিশ্যন ল'ম যা এটা। যা এতিয়া অলপ ফুৰি চুৰি আহি ৰাস্তাৰ পৰা যা, মই কামখিনি কৰোঁ যা। নহ'লে মোৰখিনি কামখিনি এনেকৈ পৰি থাকিব নাই। ৰাতিপুৱাৰ পৰা গোটেই মাথাটো বিষি আছে গোটেই। প্ৰভু, আমাৰ দেখনি অলপ মুচুৰ দাঙিছ, মোৰো মাথায় কাম নেদা আহিছে। এতিয়া মই বিয়াখন পাতো না নাপতো? মই যদি নানো, তাইক আৰু কোনোবাই চাকৰি কৰা দৰা আহিছে বোলে তাইৰ তাতে, সি আৰু লৈ গ'লে মোৰ হাৱাই যাব। গতিকে তাক মই এৰিবও নোৱাৰোঁ। কিবা এটা বুদ্ধি দে, নহ'লে মই গোটেই টেনশ্যন শুকেইখিনি যাব ধৰিছোঁ। লগৰ চলি বিয়া পাতি চলি পলি ডাঙৰ কৰিলাক, আমাক আৰু খুৰা বুলি মাতিব। কিবা উপায় দে প্ৰভু, ঘৰতো উপায় নাপাইছোঁ। মায়েও গোটাই আকৌ বুদ্ধি চুদ্ধি নেদে। কিবা আইডিয়া ফেলে দে মনত। এইটো আইডিয়া যদি কৰোঁ মই, মোৰ নিশ্চয় কিবা এটা হ'ব। গতিকে একবাৰ মণিকে একবাৰ ফোন মাৰি দিম, যি আছে। সি এটা নিশ্চয় কিবা এটা বুদ্ধি দিব। হেল্ল', মণি ক'ত আছা? তই জলদি আছোন না। কালি যে তোক কথাটো কৈছিলোঁ, ৰমণী জীয়াকে যি দৰা আহিছে বোলে, মই যি ভাল পাই আছিলোঁ, তাইৰ বোলে দৰা আহিছে। এতিয়া মোৰ মাথা চাথা গৰম হৈ গৈছে। ঘৰত যায়ো ক'লোঁ, আকৌ বুদ্ধি চুদ্ধি নাপলোঁ। তই কিবা এটা বুদ্ধি চুদ্ধি দি মই আছোঁ আতে গাছৰ তলত বহি আছোঁ, গাছৰ মূৰা তলত। তোক ৰখি আছোঁ মই, জলদি আহ। কিয় জয়, ইমান জলদি যি মাতিলি মোক? মই আৰু ক'ৰবাক চকত দেখি অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ। বাইকখন ওলাইছিলোঁ মাত্ৰ, তাতে আৰু তই ফোন মাৰি দিলি। কিনো তোৰ ইমান ডাঙৰ বিপদ হ'ল? দে কওঁ এতিয়া কথাটো। কি কবি, বহুত টেনশ্যন হৈ গৈছে। ৰমণী জীয়াওক কালি মই লগ ধৰিলোঁ। লগ ধৰাতে দেখোন ক'লাক, মোৰ দৰা আহিছে, গুৱাহাটীৰ পৰা চাবা আহিছে, কিবা এয়াৰপৰ্টত কাম কৰে। তাতে আৰু তোমাক মই এতিয়া
তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ, মোক এনেকৈ ক'লাক নহয়। ইমান বছৰ ভাল পাই তাইক যদি মই আনিবাই নোৱাৰোঁ, মোৰতো টকা পইচাখিনি এনাই যাব। কিমান টকা খৰচ কৰিছোঁ তাইৰ নামত। এতিয়া মোক কিবা এটা বুদ্ধি দি মই যাই কালি ঘৰত যাই ক'লোঁ, মাইক ক'লোঁ যে মই তাইক আনো দে। মায়ে আৰু কৈছে যে তোৰ দাইদেৰে থাকাতে, দাইদেৰে এটা আছে, বইনেৰে এটা আছে, বিয়া দিবা লাগে বইনেৰে, তাৰপাছত কিবা এটা কৰিবি দে। এতিয়া মায়ে সেনেকৈ ক'লাক। মায়েতো এতিয়া মান্তি হোৱা নাই, তয়ে কিবা এটা নিশ্চয় বুদ্ধি চুদ্ধি দি। মোৰ মাথায় কাম নেদা হৈ গৈছে। যদি মই বৰডেকাক ৰখোঁ, মোৰ দাড়ি চলি পকি গোটাই খৰি নোহোৱা হৈ যাব। লগৰকেইটা দেখিছাই দেখোন, এটা আৰু এটা বিয়া পাতিব পাৰিছে। তাত দেখোন চলিয়ে হ'লে অকণৰ চলিয়ে খুৰা বুলি মাতিব কেইদিনমান পিছত আমাক। আমাৰ এনাই যাব ভাল পাই থাকাতে। কিবা এটা ভাল বুদ্ধি দি যাতে তাইক মই আনিব পাৰোঁ। মই দেই কি কৰা কয়, সেই বুলি তোক মাতিলোঁ, যাতে কিবা বুদ্ধি দেয়ে তই। এই পক্ষত ভাই তোক মই কি সহায় কৰোঁ? মায়েৰে ঠিকে কৈছে, বেয়া কোৱা নাই। যে তোৰ ওপৰত এটা দায়িত্বৰে আছে, বইনেৰে এটা আছে, বইনেৰে তোক আগে বিয়া দিবা লাগে, তাৰপাছত তই কিবা চিন্তা কৰিবা পাৰিলি হয়। তোক মই এই পক্ষত কি ক'ম এতিয়া? তয়ে কিবা ভাব, মইনো কি ক'ম, মোৰ মাথাতো একো নাই। এতিয়া ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰ, কেইমাহমান ৰখ, তাই যদি ৰখে না কি ক? এনেও মোৰ বৰডেকাক ৰখাৰ সময় নাই, বুজিছানে নাই? গতিকে তাই বৰডেকাক ৰখাতে তাই বেলেগৰ তাতে বিয়া হৈ গুচি যাব। গতিকে মোৰ জীৱনটো বৰডেকাই নাচায় নহয়, মই কাম কৰি নিজে খাব লাগিব। এনেও ঘৰ গেলা গমেই পালোঁ, তলৰ পৰাই উঠে। আৰু আজিকালি কি সৰডেকাটো আগে বিয়া পাতে, এলা চলিয়ে আছে নিয়ম নীতি। তই আৰু কি এলা বুদ্ধি দা যে বৰডেকাক পাতিবা দি আগে বইনেৰক পাতিবা দি। তাক চালি মোৰ নহয়, মোৰ জীৱনটো ধ্বংস হৈ যাব দেখোন বৰডেকা আৰু বইনীক ৰখি থাকাতে। বিয়াও নহয়, বিয়াও নকৰয়। গতিকে মই কিবা এটা কৰিব লাগিল। তোৰ হাতত কিবা বুদ্ধি আছে যদি, নাই যদি নালগে। উল্টা পাল্টা বকবাৰ মোৰ সময় নাই, এনেই মাথা চাথা নষ্ট হৈ আছে। এটা কাম কৰ নহ'লে, তই কবি আজি তাইক লগ ধৰিবি সন্ধিয়া, ৰাস্তা দি ফুৰিবা আহোঁতে লগ ধৰি তই কবি যে ৰবিবাৰে তোক মই পলাই লৈ যাম, তই 12:30-1মান বজাত তই ৰখি থাকিবি, মই আহি যাম। বুজিছানে নাই? তাইক যদি আহিম বুলি কয়, তেতিয়াহ'লে তই পলাই লৈ আহি তই গছৰ তলত ফেলাই আহিবি, মই গাড়ীখন তাতে ৰাখি থৈ দিম। যোৱাত যাই একদম বাইপাছ গুৱাহাটী পঠাই দিম। তাতে তই কিবা কাম চাম কৰি পেলাই সংসাৰখন কৰা আৰম্ভ কৰ, না কি? মই সেইটোৱে বুদ্ধি দিব পাৰিম এতিয়া, বেলেগ উপায় নাই মোৰ হাতত। হ'ব না? তই মোক ফোন কৰি দিবি ৰাতি, কি হয় আজি আগে তই তাইক লগ ধৰি ল। আজি মোক তাই যি কয় সেইখিনি কথা মোক ক'লি হ'ল তই। দে হ'ব দে, বন্ধু বুলি তই যি এখিনি মোক সহায় কৰিম বুলি কৈছা, ঠিক আছে দে। মই আজি তাইক লগ ধৰোঁ, তই ৰবিবাৰে গাড়ীখন লৈ আহিবি হাতৰ তলত গেলি, তাইক মই লৈয়ে আহিম যা। আজি মই কথাটো আলোচনা কৰি লওঁ তাইৰ লগত। এতিয়া বল ঘৰত যাওঁ।